স্পট ৰাইজ মই আজি আহি পালোঁ সত্ৰনগৰী মাজুলী পৃথিৱী বিখ্যাত এই মাজুলীৰ বিষয়ে আপোনালোকৰ আগত কেইটামান চিত্ৰ দাঙি ধৰিব বিচাৰিম ভাল পালে কমেণ্ট এটি জনাব চাৰিওফালে পানীৰ মাজত কি কলাকৃষ্টিয়ে বিৰাজমান কৰিছে দেখিলে আপুনিও মূৰ দোৱাব আহকচোন যাওঁ সত্ৰসমূহৰ মাজলৈ সত্ৰত প্ৰৱেশ কৰিয়ে মই প্ৰণাম জনাইছিলোঁ আৰু প্ৰণাম জনাইছিলোঁ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱক তেওঁৰ আশীষ লৈ মই জীয়াই থকাৰ সমল পাইছিলোঁ সঁচাকৈ মই ধন্য মানিছিলোঁ মাজুলীৰ আউনীআটী সত্ৰখন প্ৰতিষ্ঠা কৰিছিল আহোম ৰজা জয়ধ্বজ সিংহই 1653 চনৰ কোনোবা এটা দিনত বৰ্তমানৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ তত্ত্বাৱধানত ইয়াৰ পাছতেই আমি আগবাঢ়িছিলোঁ এজোপা চাম গছৰ গুৰিত সত্ৰখনি প্ৰতিষ্ঠা কৰিছিল চক্ৰধ্বজ সিংহই 1663 চনত এখন বাঁহৰ সজা মুখত পিন্ধিব পৰা জোখৰ আৰু এই সজাটোৰ ওপৰতে দ্বিতীয় পৰ্যায়টো আহিল যে কটন কাপোৰ কুমাৰ মাটি মিহলাই যিটো কলটেকেলি বনায় সেই সজাটোৰ ওপৰত ঢাকি দিয়া হ'ল এখন এখনকৈ মোহাই দিয়া হ'ল লাগি ধৰিলে আৰু 3 নম্বৰ আহিল তাৰ ওপৰত আমাৰ ৰূপ চেহেৰা আমি কোনটো চৰিত্ৰ ভাওনাখনে নিজৰ মুখে প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰ আছে যিটো চৰিত্ৰ আছে ইয়াৰ ওপৰত হ'ব যেনে গৰুদ্ৰ হ'ব হনুমান হ'ব ৰাক্ষস হ'ব জন্তু সকলো হ'ব ইয়াৰ ওপৰতে সেই গোবৰ আৰু কম পৰিমাণৰ কুমাৰ মাটি মিহলালে চেহেৰা যেতিয়া চেহেৰাটো মনে ভবা ধৰণে হৈ গ'ল বোলে হৈছে ৰ'দত শুকাল চিজ পেপাৰে মিহি কৰি পুনৰবাৰ কটন কাপোৰ কুমাৰ মাটি দি গোবৰক ঢাকি আকৌ মিহি কৰি দিয়া হ'ল আৰু মিহি কৰি দিয়াৰ পাছতে আমাৰ 3 নম্বৰ এইটো ষ্টেজ আৰু ইয়াৰ পৰা মিহি কৰি দি পেলাই কাপোৰ মাৰি দিয়াৰ কাৰণে 4 নম্বৰটোলৈ গুচি আহিল আৰু 4 নম্বৰটোৰ ওপৰত আমাৰ চক মাটি বগা চক মাটি খান্দি দিয়া আৰু চক মাটি খান্দি দিয়াত মুখাটো বগা হৈ গ'ল বগাৰ ওপৰত যিকোনো ৰঙৰ সৌন্দৰ্য আহে আৰু সেই ৰং বিহুলাই ইয়াত কাম কৰা হ'ল গতিকে 3টা পৰম্পৰাগত ৰং আমাৰ হেঙুল হাইতাল নীল এয়া পটাত মাৰি লৈ মাটি তলৰ খনিজ পদাৰ্থ আমি তাৰ লগত গম গছৰ আঠা ব্যৱহাৰ কৰি মুখাত ৰং দিয়া হ'ল তো ৰং হ'ল তো ৰঙৰ পাছত মুখাই প্ৰাণ পাব লাগিব গতিকে প্ৰাণ পোৱা জেগা একনেই আমাৰ ঈশ্বৰৰ কথা নামঘৰৰ ভিতৰত ঈশ্বৰ উপাসনাৰ একোখন ভাওনা আৰু সেই ভাওনাত যদি গৰুদ্ৰ অভিনয় আছে তেতিয়াহ'লে এয়া গৰুদ্ৰ এয়া খালী জেগা এজন গৰুদ্ৰ মানুহে ভাও লোৱা মানুহজনে মুখখন সেই সময় দুখন মুখা এখন দৰ্শকৰ কাৰণে সেইখন আৰু আপোন মুখখনে এই মুখাক মানে পৰিৱেশন কৰিব তাক ৰূপ দিব সেই সময় অভিনয় কৰিব আৰু এই অংশটো এইখিনিত লাগি যাব আৰু যেতিয়া কথা ক'ব এইটো লৰে ভিতৰৰ মানুহজনক আৰু লৰাৰ লগে লগে মুখায়ো সেই প্ৰাণ দিবলৈ গতিকে এই মুখাই প্ৰাণ দিলে আৰু সেই প্ৰাণ পালে সেই প্ৰাণ দিলে ভিতৰৰ আচল মুখখনে এইটোৱে হ'ল মুখাৰ দুখন মুখৰ ব্যৱহাৰ মুখাত দুখন মুখ মই এইটোৱে কৈছোঁ গতিকে এয়া হ'ল মুখাৰ ব্যৱহাৰ গৰুদ্ৰ পক্ষী 5টা বিষয়ত আহি এখন মুখাৰ কাম শেষ গতিকে আমাৰ আগত আহিছে এটা ৰাসযাত্ৰা উৎসৱ বহু মুখা ৰাসত ব্যৱহাৰ হয় দুষ্ট দৈত্য অসুৰবিলাক শ্ৰীকৃষ্ণ শৈশৱ কালৰ পৰাই কৃষ্ণৰ হাতত নিধন হৈছিলে শান্তি প্ৰতিষ্ঠা প্ৰথম অসুৰৰ মুখ ৰাক্ষসিনীৰ নাম পুতনা মহিলা পোচাক পিন্ধিলে আৰু মুখা পিন্ধিলে আৰু পুতনাই সংলাপ দিলে আৰু সেইটোতে সেই ভাৱ পুতনাই প্ৰদৰ্শন কৰিছিল গতিকে এয়া হ'ল পুতনাৰ চৰিত্ৰ ঠিক সেইধৰণে আমাৰ ৰামায়ণ কাহিনীটো বহুত চৰিত্ৰ আমাক লাগে যিহেতু বিশেষ চৰিত্ৰ জতাই যিটো কাম সৰ্বসাধাৰণতে এটা জটিল কাম কৰিবলৈ গৈছিল নাৰী উদ্ধাৰ গতিকে ৰাৱণৰ হাতৰ পৰা নাৰী উদ্ধাৰ কৰিবলৈ যোৱা জতাই সীতাক আৰু এয়া হ'ল জতাই ঠিক সেইধৰণে আমাৰ এনেকুৱাবোৰ চৰিত্ৰ আছে আমাৰ সাধাৰণ মুখখনে অপাৰক এটা অসুৰ বেয়া চৰিত্ৰ আমাৰ মুখখন অপাৰক এইটো মুখে নহয় এইটো বিচাৰিও নাপায় এইটো মুখাৰে বিচাৰি পোৱা হ'ল মুখা মুখত পিন্ধিলে এটা লাগি গ'ল ৰাসত ওলোৱা এটা চৰিত্ৰ কংসৰ অনুচৰ নাম পলম বা গতিকে এয়া ৰাসত ব্যৱহাৰ আৰু এটি ৰাসত ব্যৱহাৰ হোৱা চৰিত্ৰ দেখুৱাইছোঁ জন্তু এইবিলাকো যে মুখা হয় সেইকাৰণে দেখাইছোঁ গতিকে জন্তু দিছে কমলাজনৰ দিছে ধেনুকাসুৰ তোমাক দিছোঁ তুমি লোৱা ভালটো তো মানুহৰ মুখখন ধেনুকাসুৰ হোৱা নাই সেই মুখখন ঢাকি
ঘোঁৰা বা গাধ চেহেৰা এটা ঔষধ, সেইটো শাস্ত্ৰ মত। এয়া হ'ল মুখাৰে পিন্ধি লৈ অভিনয় ৰাসত। গতিকে এনেকৈ মুখা যথেষ্ট আগবাঢ়িছে। আমি 2000 চনত মনলৈ আহিল যে মুখা বনাই থাকোঁ, হয় মুখা কম ব্যৱহাৰ হৈছে, সমূল অংশে মুখা ব্যৱহাৰ কৰি আমি এখন নাটক কৰিব পাৰোঁ। আৰু সেই মনটো আহিল আৰু সেই কৃষ্ণলীলা কাহিনী বা ৰামলীলা কাহিনী এখন নাটক নাম দিলোঁ মুখা ভাওনা। তাত কোনো মুখৰ ৰং সানিব নালাগে। যদি নাৰী চৰিত্ৰ মুখা, কৃষ্ণ মুখা, ৰাম মুখা, এইবিলাকতো মুখাই হ'ব। সেইকাৰণে নাম দিয়া হ'ল মুখা ভাওনা। আৰু সেই মুখা ভাওনাত মোহিনী চৰিত্ৰ সূৰ্পনখা ৰামৰ ওচৰলৈ যোৱা এটা চৰিত্ৰ, এইটো মাৰ্ক্স তেওঁ লাগি যায়। আৰু এই হৰিণাৰ মাজত